হেল্ল' এভৰিৱান, মই স্বস্তিকা আপোনালোক সকলোকে পুনৰবাৰ বহু দিনৰ বিৰতিৰ পাছত মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বহুদিনৰ পিছত কিয় ভিডিঅ' বনাইছোঁ সেইখিনি কথা বাৰু মই আপোনালোকক ভিডিঅ'টোৰ শেষৰ ফালে জনাম। আৰু এতিয়া মই আৰু মিষ্টাৰ গৈ আছোঁ অকণমান চাৰিআলি ফালে, যিহেতু আজি দেওবাৰ, গতিকে দেওবৰীয়া বজাৰৰ ফালে গৈ আছোঁ। অকণমান মাছ আনিম বুলি ভাবিছোঁ। পাচলি বিশেষ আনিবলগীয়া নাই বাৰু, কিন্তু অকণমান মাছ আনিম বুলি ভাবি এয়া আমি ওলাই আহি আছোঁ। আৰু এয়া আমি আহি নাৰিকলবোৰ পাই গ'লোহি। আৰু এইফালে মিষ্টাৰ গৈছে ATMলৈ পইচা উলিয়াবৰ কাৰণে, আৰু মই এইখিনিতে গৈ আছোঁ। আৰু আমাৰ নাৰিকলগুৰিত জানেনে, পাৰ্কখন ইমান ধুনীয়া কৰিলে। এইফালে চাওক, পাৰ্কখনত সৰু ল'ৰা ছোৱালীবিলাকে খেলিব পৰাকৈ খুব ধুনীয়া কিবা কিবি খেলনা মানে বস্তুবিলাকো ইয়াতে দিলে। তাৰপিছত সন্ধিয়া লগা যে ইয়াৰ পৰিৱেশটো ইমান বেছি ধুনীয়া হয়, মানে কেতিয়াবা আপোনালোকক দেখুৱাম বাৰু মই সন্ধিয়া ইয়াৰ পৰিৱেশটো। আৰু এইফালে আমি আহিলোঁ বজাৰলৈ, আৰু মাছৰ বেপাৰী মাত্ৰ এজনহে আছিলে। যিহেতু আমাৰ অহা অকণমান দেৰি হ'ল বাৰু, 1টামান বাজি গ'লেই। তাৰ পাছতে আমি ওলাই আহিছোঁ। গতিকে এইফালে এয়া মাছ, ইয়াৰে আমি মাছ কেইটামান লৈ ল'লোঁ। আৰু ৰৌ মাছ এয়া, আৰু এটা অকণমানি মাছ, গতিকে এইখিনিকে আমি লৈ লৈছোঁ। আৰু এইফালে স্মৃতি পথাৰত চলি আছে বাণিজ্য মেলা, আৰু ইয়াতে খুব ধুনীয়া ধুনীয়া বস্তুবিলাক ওলাইছে। আৰু মই অকণমান সোমালোঁ। আচলতে মই বাণিজ্য মেলাখন যিদিনাখনৰ পৰা আৰম্ভ হৈছিলে সেইদিনাখনো অকণমান সময়ৰ কাৰণে সোমাইছিলোঁ, কিন্তু সেইদিনা একো তেনেকৈ কিনা হোৱা নাছিলে। আৰু সেইকাৰণে ভাবিলোঁ আজি আকৌ এবাৰ সোমাই যাওঁ। আৰু আজিও বাৰু বৰ বিশেষ একো কিনা নাই, সৰু সুৰা দুটামান বস্তু কিনিলোঁ। আৰু এইফালে চাওক, ধুনীয়া ধুনীয়া কাপোৰৰ পৰা ধৰি এইবিলাক জুৱেলাৰী, তাৰ লগতে চেণ্ডেল ওলাইছিল, আৰু বহুত ধুনীয়া ধুনীয়া বস্তু কিছুমান ওলাইছিল। এইবিলাক দেখিছেনে, খুব ধুনীয়া ধুনীয়া জুৱেলাৰীবিলাকো ওলাইছিল। খেলনা বস্তুৰ পৰা ধৰি সকলোবিলাক বস্তু এটা ওলাইছিল। বিশেষকৈ আচাৰ, খুব ধুনীয়া ধুনীয়া আচাৰ ওলায় বাণিজ্য মেলাবিলাকত। গতিকে এই ধৰণৰ বস্তুবিলাক ওলাইছিল। আৰু অকণমান চালোঁ, আৰু যিহেতু কিনিম বুলি যোৱা নাছিলোঁ সেইকাৰণে বৰ বিশেষ বস্তু একো কিনা নহ'লে। আৰু অকণমান এইফালে জুৱেলাৰী শ্বপবিলাকৰ পৰাই অকণমান দুটামান বস্তু কিনিলোঁ। এয়া, আৰু মিষ্টাৰক সুধিছিলোঁ কিবা ল'ব নেকি, কিন্তু নলওঁ বুলি ক'লে। আৰু ইমান প্ৰয়োজনো হোৱা নাছিলে এতিয়া ল'বৰ কাৰণে, সেইকাৰণে একো লোৱা নহ'ল বিশেষ তেনেকৈ। আৰু দুটামান সেয়া সৰু সুৰা বস্তু লৈ পেলাই আমি বাণিজ্য মেলাৰ পৰা আহিলোঁ। আৰু ইমান বেছি বোকা হৈছে মানে তলখন, মানে এইকেইদিন খুব বেছি বৰষুণেই দি আছে, সেইকাৰণে তলটো একদমেই অৱস্থা নাইকিয়া হৈ গৈছে। পূৰা বোকা, ক'তো মানে ভৰি দিবলৈ জেগা নাই, আৰু ইমানেই বেছি বোকা হৈছে। তেনেকৈ আৰু মাজে মাজে অকণমান চাই চিতি মেলাখন দিনতে এপাক চাই আহিলোঁ। আৰু সন্ধিয়ালৈ যদি যাওঁ কেতিয়াবা, তেতিয়া আপোনালোকক দেখুৱাম বাৰু। আচলতে এনেকুৱা ধৰণৰ মেলাবিলাক সন্ধিয়া লগা চাবলৈ বেছি ভাল লাগে। লাইটৰ পোহৰত মানে বস্তুবিলাকো বেছি ধুনীয়া লাগে, গতিকে সন্ধিয়া লগাহে চাই ভাল লাগে। কিন্তু মই যিহেতু দিনতে আহিলোঁ, আৰু সন্ধিয়া লগা মিষ্টাৰ নাহোঁ বুলি ক'লে, কিয়নো সেইদিনা খেলো আছিলে, ভাৰত পাকিস্তানৰ খেল আছিলে। গতিকে সন্ধিয়া লগা তেওঁ নাহোঁ বুলি ক'লে, এতিয়াই বোলে সোমাওঁ, সেইকাৰণে তেতিয়াই সোমাই দিলোঁ। আৰু অকণমান যিহেতু সময়ো হৈছিলে, বৰ বেছি দেৰি ৰাত থকা নাই, যিহেতু বজাৰলৈ ওলাই যোৱাই বহুত দেৰি হৈছিলে। ভাত আহি পেলাই মানে মাছ চাছ বনাবলৈও আছিলে, সেইকাৰণে অকণমান সময় মেলাত থাকি পেলাই আমি আহিলোঁ। আৰু ঘৰ আহি পাই গ'লোহি। এয়া মাছ বনাবলৈ লৈছোঁ। প্ৰথমতে মই মাছখিনি ধুই ল'লোঁ, আৰু এই 3 পিচ মাছ বইল খাম বুলি ভাবিছোঁ আজি প্ৰথমবাৰৰ কাৰণে। গতিকে এইখিনি মাছ মই এক্সট্ৰাকৈ থ'লোঁ। এইফালে এখন কেৰাহী গৰম কৰিছোঁ, আৰু গৰম কেৰাহী এইফালে মই এটা বিলাহী পুৰি লৈছোঁ। আৰু গৰম হোৱা কেৰাহীখনত মই এতিয়া অলপমান পানী দিছোঁ,
পানীখিনি ভালদৰে মই উতলিবলৈ দিম আৰু আজি প্ৰথমবাৰৰ কাৰণে মই বইল ফিছ বনাবলৈ লৈছোঁ কেনেকুৱা হয় খাবলৈ নাজানো কিন্তু এনেধৰণে বনাইছোঁ প্ৰথমতে পানীখিনি বইল কৰি পেলাই মই ইয়াতে কেইটুকুৰামান আলু মানে কেঁচা আলু এনেদৰে কাটি কাটি দিছোঁ তাৰ লগতে অকণমান পিঁয়াজ ডাঙৰ পিঁয়াজৰ আধা ফালমান দিছোঁ অকণমান পিঁয়াজ দিছোঁ তাৰ লগতে অকণমান কেঁচা বিলাহী আৰু অকণমান পোৰা বিলাহী দুইটাই দিছোঁ মই এইটো পোৰা বিলাহী আগতে দিয়াখিনি কেঁচা বিলাহী সেইখিনিও কাটি দি দিছোঁ আৰু এইখিনিতে এনেদৰে অকণমান সময় লৰাই পেলাই সিজিবলৈ দিম আচলতে বইল ফিছটো বনাবৰ কাৰণে বহুতেই বেছি ইজি হয় আৰু এতিয়া অকণমান আদা নহৰু পেষ্ট অকণমান দিছোঁ আৰু দুটা কেঁচা জলকীয়া দি দিছোঁ এটা পকা বাৰু এটা কেঁচা আৰু এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ অকণমান সময় এইখিনি উতলি আহিবলৈ দিছোঁ আৰু মানে সিজিবলৈ দিছোঁ এনেধৰণে খুব ধুনীয়াকৈ সিজি যাব এতিয়া অকণমান প্ৰয়োজন মতে মই নিমখ দি দিছোঁ আৰু এয়া দেখিছেনে এইখিনি উতলি আহিছে আৰু বিলাহীখিনি যিহেতু পুৰি লোৱা বিলাহীখিনি খুব মানে সহজে গলি গৈছে আৰু এইখিনি বিলাহীও ধুনীয়াকৈ গলি যাবলৈ ধৰিছে আলুখিনিও প্ৰায় অলপ অলপকৈ সিজি আহিছে আৰু আনফালে মই বাকীখিনি মাছ এনেদৰে হালধি নিমখ সানি ল'লোঁ এইখিনি মই জিকা আৰু বিলাহীৰ লগত বনাম আৰু এইফালে ইয়াতে মই অকণমান মান ধনিয়া দিলোঁ তাৰ লগতে মাছ কেইপিচো দি দিলোঁ কিন্তু মানে ভিডিঅ' ক্লিপটো নহ'লে গতিকে আপোনালোকক কৈ দিছোঁ আৰু এয়া মাছ কেইপিচ আৰু দিলোঁ আৰু তাৰ লগতে অকণমান মান ধনিয়া কাটি দিলোঁ আৰু এইফালে মোৰ বইল ফিছ একদম ৰেডি হৈ গ'ল খাবলৈ খুবেই বেছি ভাল হৈছে যিহেতু মই পাছত ভইচ অভাৰ কৰিছোঁ সেইকাৰণে আপোনালোকক জনাব পাৰিছোঁ এনেদৰে বনাই চাবচোন বইল ফিছ মানে তেল দি বনোৱা আঞ্জাতকৈ খাবলৈ বহুতেই বেছি ধুনীয়া হয় আৰু আমাৰ ঘৰৰ দাদা আৰু মিষ্টাৰো খাই খুব ভাল পালে আৰু আনফালে মই আমাৰ তিনিটাৰ বাবে মাছ 3 পিচ ফ্ৰাই কৰি লৈছোঁ আৰু বাকী যিখিনি মাছ আছে সেইখিনি ৰাতিলৈ খাম আৰু এতিয়া খাবৰ কাৰণে এই 3 পিচ ফ্ৰাই কৰি লৈছোঁ আৰু এইখিনি আঞ্জা মই জিকা আৰু বিলাহীৰ লগতে বনাম গতিকে এয়া মাছখিনি ফ্ৰাই কৰি আছোঁ এইফালে মোৰ জিকা আলু বিলাহীৰ আঞ্জাখন হৈ গৈছে উতলি আছে আৰু এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ যে মই ইমান দিন কিয় ভিডিঅ' দিয়া নাছিলোঁ আচলতে জুলাই 2 তাৰিখে মই এজনী কণমানিৰ মাক হ'লোঁ আমাৰ জীৱনলৈ এজনী কণমানি আহিলে আৰু এই গোটেই সময়ছোৱা আচলতে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু মই স্কুলো কৰি আছিলোঁ আচলতে তাই জন্ম হোৱাৰ আগদিনাখনলৈকে মই স্কুলেই কৰি আছিলোঁ সেইবাবে মই ভিডিঅ' বনাবলৈ অকণমান অসুবিধা হ'ল সেইকাৰণে এই গোটেই সময়ছোৱা মই ভিডিঅ' কৰিব নোৱাৰিলোঁ কিন্তু মই আপোনালোকক মোৰ নেক্সট ভিডিঅ' কণমানিজনীৰ লগত চিনাকি কৰাই দিম আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিৰ পৰা মই এনেদৰে ভিডিঅ'বিলাক দি যাবলৈ চেষ্টা কৰিম সেইকাৰণে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তেতিয়াহ'লে পুনৰ আন এটা ভিডিঅ'ত লগ পাম